Hello everyone, কি খবৰ সকলো বহুত বেছি ভাল থাকে নতুন এটা ভিডিও আজি ভিডিওত আলোচনা কৰিম কালি পৰা এটা ভিডিও ভাইৰেল হৈছে সিএম সাৰে কৈছিলে ধৰিলক আমাৰ এডিআৰই প্ৰশ্ন এডিআৰই কিতিয়া ৰিজাল্ট দিব বুলি খুদুতে ধৰিলক সাৰে কৈছিলে এটা কথা যে এডিআৰই সকলো যিমান বিলাক পোষ্ট আছিল গোটেখিনি পোষ্টৰ ধৰিলক একেদিনাখনে হ'ব 10 অক্টোবৰ ধৰিলক আমাৰ এপইন্টমেন্ট দিব ৰিজাল্ট আগদিনাখন দিব 9 তাৰিখে দিব আগত দিব তাৰ আগত নিদিয়ে মানে তেনেকৈ ক'লে যে যদি দিয়ে তেতিয়া হলে সব বিলাক কোৰ্টত যাব এইটো কথা কিহৰ কাৰণে ক'লে সেইটো বিষয়টো বুজি ভালকে মও পোৱা নাই বা তোমালোকে পোৱা নাই হয়তো এইটো বিষয়লৈ আমি অকমান আলোচনা কৰিম তাৰ আগতে তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিয়া বেল আইকনটো ওপেন কৰি দিয়া আৰু লগতে এটা কথা কৈছিলে ওভাৰলেপিং হ'ব নেকি এনেকুৱা কিছুমান ওভাৰলেপিং এডিআৰই টু ওভাৰলেপিং নহয় বাকি তাৰ মানে কি বাকি বিলাকত ওভাৰলেপিং হ'ব নেকি নে অসম পুলিচত ওভাৰলেপিং হ'ব নেকি এনেকুৱা বিষয়লৈ আমি তোমালোকৰ লগত কথা পাতিম তাৰ আগতে তোমালোকক সেই ক্লিপটো দেখাই লব বিচাৰিছো এই ক্লিপটো মামা এডিআৰই ৰিজাল্ট এডিআৰই গোটেইখিনি 10 অক্টোবৰ মেম ৰিজাল্টটো আগতে দিব নে ৰিজাল্টটো বেছি আগত দিলে কোৰ্টত গুচি যাব না মানুহ স্যার সেইকাৰণে 9 তাৰিখে ৰিজাল্ট দিব লাগিব 10 তাৰিখে এপইন্টমেন্ট দিব মামা ওভাৰলেপিং চাবনে ওভাৰলেপিংটো যিমান হয় চাম মেম এডিআৰইটো ওভাৰলেপিং নহয় ঠিক আছে আগে কথাটো গম পালা যে আমাৰ গোটেই যিমান বিলাক পোষ্ট আছে গোটেই পোষ্টখিনিক আমাৰ 10 তাৰিখলৈ এপইন্টমেন্ট দিব ঠিক আছে তোমালোকে 10 তাৰিখে দিব 9 তাৰিখে আগদিনাখন আমাক ৰিজাল্টটো দিব ঠিকহে পাঁচদিনাখন দিব জব মেলা যেতিয়া আমাৰ হ'ব যেটো আমাৰ হেৰি হ'ব এপইন্টমেন্ট দিয়া যেটো ডেট আছে বা যেটো তাৰিখ হ'ব মিটিংত তো যিখিনি দূৰৰ ল'ৰা ছোৱালী বিলাক যে এপইন্টমেন্ট ল'ব আহিব সেইখিনি কেনেকৈ আহিব সেইটো প্ৰশ্ন মই আগত এটা ভিডিও দিছিলোঁ তাৰ ওপৰত কিবা থাকিব আৰু এইটো ভিডিও ভাইৰেল হৈছে তোমালোকক এটা কথা গম পাইছে যে সিএম সাৰে ক'লে এইটো কি আছিল আমাৰ এডিআৰই ৰিজাল্ট 9 তাৰিখে দিব মানে সকলো 9 তাৰিখে ৰিজাল্ট দিব আইডিনো আগত দিব তাৰ পাছদিনাখন এনেকৈ দিব এইটো কেনেকৈ সম্ভৱ বা কি কৰিব সেইখিনি অফিচিয়েল মেটাৰ বা ছাৰৰ মেটাৰ চৰকাৰৰ মেটাৰ এইখিনি হাতত সোমাব বিচৰা নাই বা সেইটো ক'ব বিচৰা নাই তোমালোকক এটা কথা ক'ব বিচাৰিছোঁ যে ওভাৰলেপিং হ'বনে নাই তো মই ওভাৰলেপিঙৰ বহুত বেছি কুৱেশ্যন মোৰ তাত 20টামান SMS আহিছিলে ফোন আহিছিলে বা গ্ৰুপতো আলোচনা হৈছে এটা বস্তুৱে ওভাৰলেপিং হ'ব নেকি অসম পুলিচত যদি ওভাৰলেপিং হয় আমাৰ কি হ'ব আমি কি কৰিম এতিয়া এটা কথা কি ওভাৰলেপিংটো হ'ব সেইটো ঠিক আছে 100% ওভাৰলেপিং হ'ব ওভাৰলেপিং কিহৰ কাৰণে হ'ব মই তোমালোকক আগত এটা ভিডিও দিছিলোঁ ওভাৰলেপিঙত তোমালোকে তাত যদি চোৱা নাই তোমালোকে চেক কৰি চাব পাৰা তথাপিতো ইয়াতে মই দুআষাৰমান তোমালোকক ক'ব লৈছোঁ ওভাৰলেপিং কিয় হ'ব যিবিলাক পোষ্ট প্ৰিফাৰেঞ্চ দিছা তোমালোকে সেই তাত ওভাৰলেপিং নহয় যেটো পোষ্ট প্ৰিফাৰেঞ্চৰ বাহিৰে যিখিনি আছে পোষ্ট তোমালোকে কিছুমান ধৰি লওক এনেকুৱা ল'ৰা পাইছোঁ মই কুকত আছে বা বেলেগত আছে সিহিতে আহি পেলাই এবিউবিটো আছে তেনেকুৱা বহুত ল'ৰা আছে গ্ৰুপতে তেনেকৈ ল'ৰা সোমাই আছে তোমালোকে চেক কৰি চাব পাৰা সিহঁতত হয়তো হ'ব পাৰে তেখেতত আহিব পাৰে সেইবিলাকত ওভাৰলেপিং হ'ব কুকুৰটো পাব পাৰে ইয়াতো পাব পাৰে যে কামাণ্ডোটো থাকিব পাৰে ইয়াতো থাকিব পাৰে এবিউবিটো থাকিব পাৰে কিছুমান এটা ল'ৰা আছিলে মেছেজ এটা কৰিছিলে মোক যে দাদা মোৰ কামাণ্ডোটো ল'ৰাজন তেনেকুৱা নিচিনা বহুত কিছুমান ল'ৰা থাকিব এবি আহিব তেনেকুৱা হ'ব ওভাৰলেপিংটো হ'ব ওভাৰলেপিং নোহোৱাকৈ নাথাকে একেবাৰে নহ'ব সেইটো নহয় যে হ'ব কম পৰিমাণে হ'ব পাৰে তোমালোকে ইমান তাৰ কাৰণে ইমান চিন্তা কৰি থাকিব নালাগে তোমালোকে যেনেকৈ ভাবি আছে চবতে এতিয়া ধৰি লওক এবিউবি দুটা আছে দুইটাতে আহিব নেকি চোৱা এটা কথা কওঁ যিবিলাকে পোষ্ট প্ৰিফাৰেঞ্চ দিছে বা পোষ্ট প্ৰিফাৰেঞ্চ দিছে সিহঁতৰ হয়তো একদম 99% সিহঁতৰ লগত কোনো কাৰণতে ওভাৰলেপিং নহয় মই যে তোমালোকক ওভাৰলেপিঙৰ কথাটো ক'লোঁ এইটো ক'লোঁ কিহৰ কাৰণে তোমালোকৰ সেই কামাণ্ডো বা এবিখিনি তাৰপিছত এই কুকৰ পৰা ইয়াত তাৰপিছত এনেকুৱা পোষ্টত কিছুমান সোমাইছে এছআই যিখিনি আছে এছআইখিনিও আহি পেলাই এছআই দুই এজন এছআই যি আহিছিলে সিহঁতে এবিটো মাৰি আছে ইউবিটোত আছে তেনেকুৱা নিচিনা আছে তেনেকুৱাত হ'ব পাৰে ওভাৰলেপিং ইমান তোমালোকে যেনেকৈ ভাবিছা হিউজ যে গোটেইখিনি পোষ্টত বা যিমান আছে চবতে ওভাৰলেপিং বহুত বেছি হ'ব তেনেকুৱা নহয় কিন্তু হ'ব কিন্তু সেই 100%ৰ ভিতৰত 5% হে ওভাৰলেপিং হ'ব তোমালোকে নাভাবিবা যে গোটেইখিনিতে ওভাৰলেপিং হ'ব চবতে ওভাৰলেপিং হ'ব 2-4টা পোষ্টত তেনেকুৱা হ'ব পাৰে বা ডিষ্ট্ৰিক্ট ৱাইজ তোমালোকে কাটঅফটো আগত যিমানবিলাক গ'ল কাটঅফটো বহুত বেছি হাই গ'ল ওভাৰলেপিঙৰ চান্স কমি গ'ল তাতে আৰু যিমানবিলাক ভাইভাৰ টেষ্ট দিব গৈছিলে সিহঁতৰ এটাত বা দুটাহে আছে বিশেষকৈ কম্পিটিশ্যন হ'ব ধৰি লওক ইউবিটো বেছি আছে যিমান ল'ৰা পাইছোঁ চব ইউবি এবি বা এবি কম আছে ইউবি ল'ৰা ছোৱালী বহুত বেছি আছে তো সিহঁতৰ মাজত অলপ কম্পিটিশ্যন হ'ব সিহঁতৰ ইউবিখিনি এবিটো আছে আৰু সিহঁতে পোষ্ট প্ৰিফাৰেঞ্চ দি থৈছে ইউবিত ঠিক আছে এজন ল'ৰাই ধৰি লওক সি পোষ্ট প্ৰিফাৰেঞ্চ চিলেক্ট কৰোঁতে সি ধৰি লওক চিলেক্ট কৰিছে ইউবি আৰু ইউবিত চিলেক্ট কৰি থৈছে তাৰমানে কি ধৰি লওক তাৰ ইউবিত যদি চিলেকশ্যন নহয় এবিত আহিব পাৰে এনেকুৱা নিচিনা কিছুমান হ'ব কিন্তু ধৰি লওক এবি ইউবি দুইটাতে নাপায় সেইটো আৰু চিলেক্ট পোষ্ট যেতিয়া প্ৰিফাৰেঞ্চ তেতিয়া নহয় তেনেকুৱা যিখিনিহঁত প্ৰিফাৰেঞ্চ দিয়া নাই তোমালোকক আগতো কৈছোঁ মই সেইটো ভিডিঅ' তোমালোকে চাই ল'ব পাৰা তো প্ৰিফাৰেঞ্চ যিখিনিহঁত নাই দিয়া যিখিনিহঁত প্ৰিফাৰেঞ্চ দিয়া নাই সিহঁতৰ হ'ব পাৰে ওভাৰলেপিং আৰু প্ৰশ্নক মাথাটো গৰম কৰি লাভ নাই তোমালোকে ইমান চিন্তা নকৰিবা অফিচিয়েল যিটো ৱেবছাইট বা অফিচিয়েল ছাইটত বা অফিচিয়েল কথাবিলাক তোমালোকে গুৰুত্ব দিয়া সিএম সাৰে আকৌ এবাৰ কৈছিলে ধৰি লওক তোমালোকে কৈছোঁ মই যে সিএম সাৰে কৈছিলে সকলোৱে ন্যায় পাব তেনেকৈ কৈছিলে সকলোৱে আৰু তোমালোকে ইমান ভাবি নাথাকিবা যে আমাৰ বহুত বেছি কাটঅফ যাব কাটঅফটো বহুত এনেকৈ ভাবি নাথাকিবা যে কাটঅফ বহুত যাব এনেকৈ কিবা নাভাবিবা ছাৰে কথাখিনি ক'লে যদি ধৰি লওক তোমালোকে গম পাইছা যিমানখিনি হ'ব লাগে যিটো হ'ব লাগেতো হ'বই আৰু যিখিনি পাব লাগি আছে সিহঁতে 100% চাকৰি পাব তোমালোকে নিশ্চিন্ত মনে থাকা বহুত ল'ৰা ছোৱালী চাকৰি হ'ব এইটো নাভাবিবা যে ইমান ওভাৰলেপিং হ'ব কাটঅফ বহুত বেছি হাই যাব সেইটো নাযায় বহুত বেছি কাটঅফ যালে তো হাই গ'লে তো পাব ল'ৰা ছোৱালীয়ে কোন চাকৰি পাব ন
ইমান ধৰি লওক যিখিনিয়ে পাবলগীয়া আছে সেইখিনি 100% পাব তোমালোকে চেক কৰি কোনো টেনশ্যন কৰিব নালাগে আৰু তোমালোকে ইমান টেনশ্যন কৰি নাথাকিবা ইমান ভয় নাখাবা কালি মই কাটৰ কথা দিছিলোঁ কাটৰটোত কৈছিলোঁ মই তোমালোকক যে ইমান ভয়ো নাখাবা তোমালোকে বিন্দাছ থাকা টেনশ্যন কোনো কাৰণতে কৰিব নালাগে আৰু বাকী ইমান নাই বিশেষ তোমালোকে ইমান ভয় খাব নালাগে ভাবিব নালাগে যে বহুত বেছি অভাৰলেপিং হ'ব বহুত কাটঅফটো বহুত বেছি হাই যাব এনেকৈ কিছুমান এনেকৈ একেবাৰে নাভাবিবা তোমালোকে নিশ্চিন্ত মনে থাকা সকলোৱে চাকৰি হ'ব বুলি ভাবা নিশ্চিন্ত মনে থাকা বিন্দাছ থাকা আৰু যিবিলাক SSC দি আহিছে বেলেগত আহিছে সকলোৱে প্ৰেক্টিছ কৰা প্ৰিফাৰেঞ্চ প্ৰেক্টিছ কৰি থাকা ষ্টাৰ্ট কৰি দিয়া আৰু ৰিজাল্টটো সোনকালে দিব আৰু ইমান বিষয় লৈ এইটো বিষয় লৈ মই বেছি কথা নকওঁ তোমালোকক ভিডিঅ'টো ইমান আছিলে থেংক ইউ ছ' মাছ আজিলৈ আহিছোঁ বাই বাই